নগাঁৱৰ এজন ৱাহিদুলক অকণমান সহায় কৰিবনে? আপুনি এজন মানুহ হিচাপে অকণমান সহায় কৰিবনে যুৱকজনক? উন্নত চিকিৎসাৰ অভাৱত তিলে তিলে মৃত্যুৰ ফালে গতি কৰিছে নগাঁৱৰ এজন ৱাহিদুল ইছলাম। কেতিয়াবাতো প্ৰয়োজন আপোনাৰ অকণমান আৰ্থিক সহায় কৰিব নোৱাৰিলে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনাৰ জৰিয়তে বেলেগে হয়তো এইজন যুৱকক সহায় কৰিব পাৰিব। কিয়নো নগাঁও জিলাৰ শিমলুৱাটি গাঁৱৰ এজন ৱাহিদুল ইছলাম দুৰাৰোগ্যত আক্ৰান্ত। বিশেষভাৱে অক্ষম শিমলুৱাটি গাঁৱৰ ৱাহিদুল ইছলামৰ ভৰিৰ অপাৰেশ্যন কৰিবলৈ টকাৰ প্ৰয়োজন বহুতো। পৰিয়ালৰ লোকে এতিয়া আপোনালোকৰ পৰা বিচাৰিছে আৰ্থিক সহায়। এজন মানুহ হিচাপে আপুনি অকণমান সহায় কৰক। 5 টকা, 10 টকা, 20 টকা, 50 টকাকে আদি কৰি যিমান পাৰে আপুনি আৰ্থিকভাৱে সহায় কৰক। আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি হলেও আপুনি সহায় কৰক।